গাইজ वेलकम टू माय चैनल। आज और এটা চ্যালেঞ্জ ভিডিও লৈ আমি আহিছো। আজি মোৰ লগত থাকিব মোৰ বেষ্ট ফ্ৰেন্ড। যদি আপোনালোকে আমাৰ আগৰ ভিডিওটো চোৱা নাই তেনেহলে গম নাপাব, গতিকে আগৰ ভিডিওটো চাই ল'ব, মই ডেসক্ৰিপচনত দি দিম। তো তাই থাকিব মোৰ লগত বেষ্ট ফ্ৰেন্ড আৰু এফালে থাকিব মোৰ বহুত ক্লোজ ফ্ৰেন্ড কাম সিস্টাৰ্স টাইপ। গতিকে এফালে ক্লোজ ফ্ৰেন্ড এফালে বেষ্ট ফ্ৰেন্ড। আমি স্পাইসি মোমো চ্যালেঞ্জ কৰিম উইথ টাইম ডিউৰেশন। সো আজি ভিডিওটো চাওক, বহুত মজা লাগিব। আজি কোন জিকেটো চাওক, বাট টাইম ডিউৰেশন থাকিব যে মোৰ অলপ আশাটো কম, কাৰণ মই বহুত লেজি হয়। সো আজি ভিডিওটো স্টার্ট কৰো। সো গাইজ, এয়া আমার বেস্ট ফ্রেন্ড, এয়া আমার ক্লোজ ফ্রেন্ড। মোমোর যিখিনি আমি বনাইছো কিন্তু আপোনালোকক দেখালোৱে, গতিকে এতিয়া ভিডিওটো স্টার্ট কৰিম। লগত আমাৰ মোমোজ এয়া হোম মেধা ঘৰ বনোৱা হয় বহুত কষ্ট কৰি। বাহিৰত পোৱা নাই, কষ্টকে বনাইছো, ইমান বনাইছো। আৰু লগত এয়া 3টা প্লেট, ৰেড চাটনি, বহুত জ্বলা, শুকান জলকীয়া, চিলি চচ, বহুত জ্বলা, মুঠতে বহুত জ্বলা। দেখিলে আপোনালোকে দেখিছে ভিডিঅ'টো, বহুত জ্বলা, লিটাৰেলি বহুত জ্বলা। এইটো চাওক। এতিয়া আমি এই চ্যালেঞ্জটো টাইমাৰ দিম। 10টা আমি তিনিজনীয়ে 10টা লৈছো। তাত 5 মিনিটস দিম। 5 মিনিটছত যাৰ যেটা খাই হয় কাউন্ট কৰিম, পিছত যাৰ কম হয়, যাৰ কম হয় সি জিকি যাব, যাৰ বেছি থাকে সি হাৰি যাব। হাৰাৰ পিছত যোন হাৰে সি এই চাটনিটো মানে শুকানে মমো নোহোৱাকে শুকানে অলপ বেছিকে খাব লাগিব। বহুত জ্বলা হয়, বহুত জ্বলা। সো এটা টাইমাৰ দিম, মই টাইমাৰটো দেখাই দিম। এটা 5 মিনিটছৰ টাইমাৰ। স্টার্ট কর। ভয় লাগিছে। জ্বলা আছে ন? হলে মই খাইম, গম পাইছো। পটাপট খালে মই টেষ্টে নাপাওঁ। মই পাঞ্জাবত খাম গ'ল। লিটাৰেলি বহুত জ্বলা। জিকাৰ আশাত পটাপট খাম। মই যে বহুত লেজি হয়, মই হাৰিম দেখোন এতিয়া। মোৰ মাত্ৰ 2টা খাই হৈছে, এই আধা শেষ। Oh my God. উইদাউট পানী আধা শেষ। Oh my God. তিনি খাইছে ভাই তুমি জ্বলা মোৰ কাৰণে এইবিলাক খাইছে ন। তাকো বলে কাকো ভালো মাছ দিও দেখা আছে। একটা হাইলে মোক না কি করে খাইবে দিও ঠিক আছে। মা ভাই কে কোনে ভাই ভাই ঠিক আছে। মা মই জ্বলা কি কৰিব? I am done. Okay. কেনে কথা মা তো বলি আপন মা তুমি তো খাও বক্কা কেনে মই খাবে বহুত খাই গল। আরে মই পাস খাতে তো মই এলা দেছ না। এ নহব এতিয়া নহব। লক্ষী চাৰি কাট কৰ। আমাৰ অসমত যোনে লাহে লাহে খায়। তেতিয়াহ'লে এইটো চেলেঞ্জ কৰিব নালাগিছিল, হয় নহয়? তাই প্লেন মই জিকিলো। তুই এতিয়া আগৰ এটা দিম। তোমাক মই এবাৰ দিম, বুজিছা নাই? কিন্তু বহুত জ্বলা পৰিব। ও মা ভালো হৈ গ'ল। হ'ব কি হাৰিলে তুমি লাহে লাহে খাই দিব। হাৰিলে মই হাৰিলে। এটা আছে মোৰ
তিনটা এইটো খুৱাই নাই না তুমি ভাত হয় এটা কিছু বাবা কে কিছু 5 মিনিট মানে মম' খাব পাৰি মানে কোনো টেষ্ট নাই আৰু মই টেষ্ট লৈ খাব নোৱাৰি সেইকাৰণে লাহে খাব লাগে মোৰ নিচিনা কিয় খাবি লাগিব ন তাই জিকা ভাজা নাই তাই খালি টেষ্ট লৈ লৈ খাইছো মই জানোৱেই ইহঁত আচলতে মই এনেও নিদিওঁ মই বহুত লেট বহুত নহয় হ'লে মই লাষ্টৰ অলপ টেষ্ট লৈ লাষ্ট 1 মিনিট 1 minute নাই 53 সেকেন্ড আছে মই ফিনিছ ভাত খাই পাৰি তুমি এবাৰ অলপ চাটনি আছে খালি চাটনি কিমান কম খাইছে কম খাইছে তাইহে বৰ বেছি খাইছে আছা কিমান আপোনালোকে নিজেই প্ৰুফ দেখিব পাৰে একচুৱেলি উইনাৰ বাৰু তাই আমাৰ নাটনি নহয় চাটনি অলপ এইবোৰকে বাহানা বাট হাৰিবোৰ আৰু নবই মই কিয় চাটনি খাব লাগিব মই ড্ৰাইভাৰ আমি ফিনিছ কৰিম 15 ছেকেণ্ড আছে মোৰ নহয় গম পালো মই ইমান আলেকে চাই দিয়া ও মা বাবু যদি হাৰি থাকে তাই নাখাব এতিয়া কোবা হাৰিছে আকৌ লাগে ইচ্ছাকে থাকে ইচ্ছাকে নহয় হাৰাটো ইচ্ছাকে নহয় অঁ লাহে এতিয়া ৰুটি এই কথা কি হ'ব ও কি গোটেই কেৰাহী খাম মই अबे गाड़ ना फुला माँ चोद देंगे तुम्हारी भोसड़ी के আৰু আমি মাই গড ফাইনেলি মোৰ খাই হ'ল এইখিনি চাটনিয়ে খাম আৰু ইয়াতকে বেছি নোৱাৰো ইমানকৈ যদি ইমান গাল চাটনি মইতো তাইক নিমপাত খাবলৈ কৈছো মই আনিছিলো পাত কিন্তু তাই নেখায় ইমান पहली फुर्सत में निकल कोई जरूरत नहीं हिंदुस्तान को तेरी पहली फुर्सत में भोसड़ी के निकल চিটিং কৰে আৰু তাই এই কথা ভাঙাৰ পৰা আৰু খাব নহ'ব আৰু খা এই কথা খালে কি হ'ব বাৰু ইমান জ্বলা চাটনি এইখন চাটনি হ'লেও এইটো কেনেকে হ'ব বাৰু এইটো বাৰু এটা হাৰিছে তাৰপিছত নামানে তাই নিজৰ চেলেঞ্জত নিজে মানে বনাই নিজে নামানে তাই যদি হাৰে তাই নামানে ভাড়াৰ পৰা অলপ খা খাবই লাগিব খা 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 কি কথা শুন আকৌ পানী ওলাই গ'ল পানী আন ভা বহুত জ্বলা আকৌ পানী চানী ওলাই গৈছে মোক পেট পুৰে এইটো কাইলৈহে ওলাব কালি তিনিজনীৰ মাজত চেলেঞ্জ হ'ব কাৰ কেনেকুৱা ৰঙা হ'ব এতিয়া হাতটো ধুব লাগিব দেই তুমি হাতটো চ' গাইজ ইহঁত অহাৰ আগতে মই আপোনালোকক কৈ লওঁ মই ঠিকে আছে মই জলকীয়া ইহঁতে মোক নিমপাত খাম বুলি কৈছে যে নিমপাত ইমান তিতা মই কেনেকৈ খাম মই দুপৰীয়া ভাতে খাব নোৱাৰিম কিন্তু মই ৰাতিপুৱা শ্বুট কৰি আছোঁ আৰু দুপৰীয়া মই ভাতে খাব নোৱাৰিম চ' সিহঁতে কোৱাৰ কাৰণে মই আৰু অকণমান চাটনি খাই দিলোঁ বহুত জ্বলা মই এতিয়া অকণমান চেনি খাই আহিছোঁ আহিলে আৰু এটলাষ্ট তাই আমি কোৱাৰ কাৰণে আৰু অলপ বেছিকে খালে বাট চাটনিটো সঁচাকে বহুত জ্বলা আছিলে একচুৱেলি বহুত পানী প্ৰথমতে কম্পিটিশ্যন বুলি বহুতখিনি খালো কিন্তু ভিতৰতে বহুত গাল পানী আৰু হেৰি চেনি খাই আহিছো আমি সবেই কৈ বেলেগ চেলেঞ্জ কৰো কিবা কৰো তাই খালি মানে স্পাইচি চেলেঞ্জে কৰিব আৰু ৰাস্তা হাৰে অৱস্থা তাই ভাবে এবাৰ শিকিম আৰু কেনেকে শিকিব বাৰু আমি ইমান ফাষ্ট খাই বহুত লেজি মানে বহুত ভাত খাওঁতে এঘণ্টা লাগে আৰু মোৰ এঘণ্টা নালাগে বা আগতে টিভি চাই ভাত খাওঁতে 45 মিনিটছ লাগিছিলে আজিকালি 20 মিনিটছ লাগে আজিকালি 20 মিনিটছ লাগে আমি অনলাইন
ম'ম' চেলেঞ্জ যদি ভাল লাগিলে প্লিজ ভিডিঅ'টো লাইক কৰিব বহুত জ্বলা যে অকণমান ডাউন হৈ গৈছো কমেণ্ট কৰি ক'ব যদি এনেকে ফ্ৰেণ্ডছৰ লগত আৰু চেলেঞ্জ ভিডিঅ' লাগে আপোনালোকক ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক চবৰে লগত আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ফটাফট বেল আইকনটো টিপি দিব তেতিয়া ভিডিঅ'বোৰ পাই থাকিব মোৰ আৰু যদি আমাৰ আগৰ ভিডিঅ'টো চোৱা নাই বেষ্ট ফ্ৰেণ্ড চেলেঞ্জ তেনেহ'লে সেইটো লিংকত দি দিম সেইটো চাই ল'ব এই অলপ খতমি কৰিছে ভিডিঅ'টোত বাৰু কিন্তু তথাপিও সেইটো বাদ দিব মোৰ কাৰণে চাই ল'ব ভিডিঅ' নিজে ইনভাইট কৰি নিজে ইনভাইট তুমি কোনো চেলিব্ৰিটি নহয় মই তাই ইনভাইট কৰিম মানে কোনেও চিনি নাপায় তুমি এনিৱে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব পিছৰ ভিডিঅ'ত লগ পাম বাই